এভৰিৱান হাই সকলোকে নমস্কাৰ জনাইছোঁ মমিজ ব্লগৰ অন্য এটা ভিডিঅ' কি খবৰ আপোনালোকৰ ভাল আৰু ভালে আছোঁ লগতে চেনেলটোলৈ সকলোকে স্বাগতম আৰু সকলোৱে মোৰ ভিডিঅ'বিলাক চাব ভিডিঅ'বিলাক চাই লাইক শ্বেয়াৰ আৰু সকলোখিনি দেখা যাম গতিকে সকলো ভিডিঅ'টি চাব আৰু লগ পাই থাকিম মাজে মাজে আপোনালোকক আৰু আমাৰ এইবিলাক ঘৰৰ পিছফালে অকণমান মাটি আছে তাতে দেউতাই এনেকৈ শাকবিলাক ৰুই দিছে এনেকৈ মাজত খান্দি খান্দি আৰু শাককেইটা মাতি আছে আপোনালোকে ইগন'ৰ কৰিব এয়া এনেকৈ দি দিছে শাকবিলাক আৰু এয়া কিছু কিছু গজিছেও বাৰু এয়া এনেকৈ দি দিছে আৰু এইবিলাক গোটাই নেট লগাই দিছে নেট এইকাৰণে দিছে বান্দৰৰ বহুত বেছি উৎপাত গতিকে বান্দৰে আহি নষ্ট কৰে তথাপিও আহে বাৰু তথাপিও এনেকৈ দিয়া অকণমান এনেকৈ দিয়াৰ পিছত অকণমান কমিছে বাৰু এনেকৈ চাৰিওফালে নেট লগাই দিছে ইমান বেছি বান্দৰৰ উৎপাত একো বস্তু ৰুই খাবও নোৱাৰি গতিকে এনেকৈ দি দিছে এয়া এইবিলাক এনেকৈ খান্দি খান্দি দি দিছে আৰু এইবিলাকো শাক লাই শাক পালেং শাক ধনিয়া এনেকৈ দি দিছে আৰু বস্তু এটা দেখাওঁ আপোনালোকক এইটো ইয়াত এয়া এনেকৈ মই দূৰৰ পৰা দেখাইছোঁ এনেকৈ জলকীয়াৰ পুলি এনেকৈ দিছে এইকাৰণে দিছে চৰাই মানে মুৰ্গী আছে আমাৰ ঘৰত গতিকে মুৰ্গীয়ে যাতে অনিষ্ট নকৰে এয়া এনেকৈ দি দিছে এয়া কেনেকুৱা লাগিছে এই পদ্ধতিটো আপোনালোকে জনাবচোন একদম বান্দৰ মুৰ্গী এইবিলাকৰ তাণ্ডৱৰ পৰা ৰক্ষা পাবলৈ দেউতাই এনেকৈ ৰুই দিছে আৰু নিশ্চয় যেতিয়া মানে জলকীয়া লাগে আপোনালোকক দেখাম বাৰু আৰু এনেকৈ দি দিছে চাওক সৰু সৰু মোৱা মাছ ইমান বেছি ধুনীয়া দেউতাই খালত মাৰিলে আৰু মই বহুত বেছি বেয়া পাওঁ মাছ বচা কামটো গতিকে এতিয়া ঘৰত মাও নাই আৰু মা স্কুলৰ পৰা আহি পালে দেৰিও হ'ব সেইকাৰণে ময়ে বাচিব লাগিব যা নহওক মোৰ ইমান ভাল নহয় বাৰু তথাপিও চেষ্টা কৰোঁ বাৰু আৰু এয়া মই আপোনালোকক মাছখিনি বাচি উঠি লগ পাই আছোঁ এইটো হৈছে আমাৰ ঘৰৰ সৰু অকণমানি লাইব্ৰেৰীটো ইয়াত বহুখিনি কিতাপে আছে চাওক আপোনালোকে ইয়াত বহুখিনি প্ৰয়োজনীয় কিতাপ পত্ৰ আছে আৰু এয়া ওপৰৰ এয়া বাকচটো দেখিছে তাতো থৈছে আৰু এয়া ওপৰতে এইবিলাক কিতাপবিলাক থৈ দিয়া আছে আৰু ইয়াতে এনেকৈ থৈ দিয়া আছে বহুখিনি কিতাপ আছে বিশেষকৈ মামণি ৰয়ছম গোস্বামী অনুৰাধা শৰ্মা পূজাৰী ৰঞ্জু হাজৰিকা হোমেন বৰগোহাঁই গতিকে বহুখিনি কিতাপে আছে বহুখিনি ৰাইটাৰৰ এয়া ভূপেন হাজৰিকাৰ এইবিলাক আৰু বিভিন্ন ধৰণৰ ৰাইটাৰবিলাকৰ কিতাপ আছে আপোনালোকক দেখাই দিলোঁ এইকাৰণে দেখাই দিলোঁ ইয়াতে বহুখিনি মানে জানিবলগীয়া কিতাপ পত্ৰ আছে আৰু তাৰ ওচৰতে এইডাল মই মানি প্লেণ্ট দিছিলোঁ মই আপোনালোকক আগতে দেখাইছিলোঁ আগৰ এটা ভিডিঅ'ত এইটো মোৰ বিয়াৰ কলহ যৌতুকত অনা
গতিকে এই বস্তুটোৰ ইমান বেছি প্ৰয়োজনীয়তা নাই, সেইকাৰণে মই ইয়াতে এনেকৈ মানি প্লেণ্টডাল লগাই দিছোঁ। এয়া খুব ধুনীয়াকৈ হ'ব ধৰিছে। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন, আৰু কোনে কোনে এনেকুৱাকৈ ড্ৰয়িং ৰুমত মানি প্লেণ্ট লগায় ক'ব। এয়া আজিৰ ভিডিঅ'টি ইমানখিনি আছিলে। ভিডিঅ'টি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে মৰম দি যাব আৰু ভুলবিলাক আঙুলিয়াই দেখাই দিব, যাতে মোৰ কিছুমান ভুলবিলাক নকৰিবলগীয়া ভুলবিলাক মই মানে শুধৰাই ল'ম। গতিকে আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বিচাৰে মোক কমেণ্টত জনাব। আৰু আচলতে মই আপোনালোকক আগতেও কৈছোঁ যে মোৰ জীৱন ধাৰণ প্ৰণালী একেবাৰে সাধাৰণ আৰু একদম একেবাৰে সৰু, এনেকুৱা নাই যে আমাৰ ঘৰখনত কিবা আভিজাত্য আছে। আমি একদম সৰু বা সাধাৰণভাৱে জীৱন ধাৰণ কৰা মানুহ। গতিকে সৰু সৰু মুহূৰ্ত কিছুমান আপোনালোকক দেখাওঁ আৰু মোৰ ভাল লাগে এনেকুৱা মুহূৰ্ত কিছুমান দেখাবলৈ। গতিকে মই আপোনালোকক সকলোকে এনেকুৱা মুহূৰ্ত কিছুমানে দেখাওঁ। বিশেষ দেখাবলগীয়া বা বিশেষ ফুৰি বিভিন্ন ধৰণৰ ঠাইবিলাক দেখাবলগীয়া তেনেকুৱাও বিশেষ নাই, কাৰণ মই যিহেতু ঘৰখনতে থাকিব লাগে। গতিকে ঘৰত মই কিনো কৰোঁ, কি কৰি মোৰ সময়বিলাক অতিবাহিত কৰোঁ, সেইবিলাক আপোনালোকক দেখাওঁ ভিডিঅ'ৰ মাধ্যমেৰে। আৰু সকলোৱে যেন মোৰ ভিডিঅ'বিলাক ভাল পায়, লগতে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰে। আৰু আজিলৈ ইমানতে এৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে লগ পাম। সকলোৱে ভালে থাকক, সুস্থ থাকক, আৰু আজিলৈ এৰিছোঁ। বাই বাই।